নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ মোৰ এই আসাম জিকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মনত হয়তো কেতিয়াবা এনে প্ৰশ্ন উদ্ভৱ হ'ব পাৰে যে অসমৰ শিৱসাগৰৰ কাৰেংঘৰ কোনে কেতিয়া স্থাপন কৰিছিলে, অসমত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিলে, অসমৰ যি চাহ খেতি সেই চাহৰ বৈজ্ঞানিক নাম কি। আজি এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন লৈ আহিছোঁ। বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো, এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ভোগেশ্বৰ বৰুৱা। 2. সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা, বনফুল 1952। 3. অসমৰ কোনখন ঠাইক চাহত প্ৰেমৰ নগৰী বুলি জনা যায়? উত্তৰ তেজপুৰ। 4. ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল? উত্তৰ 1752 চনত। 5. অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি? উত্তৰ তমচুক খামবাম। 6. অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? উত্তৰ বৰাইল পাহাৰ। 7. অসমত কেতিয়া প্ৰথমে ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1882 চনত। 8. অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? উত্তৰ 1548 চনত। 9. ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়? উত্তৰ 60%তকৈও অধিক লোকে। 10. চাহৰ বৈজ্ঞানিক নাম কি? উত্তৰ কেমেলিয়া চিনেনচিছ হৈছে চাহৰ বৈজ্ঞানিক নাম। 11. অসমত কিমানটা বিমানবন্দৰ আছে? উত্তৰ 6টা বিমানবন্দৰ অসমত আছে। 12. প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি? উত্তৰ অবুজ বেদনা। অবুজ বেদনা হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ। 13. প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি? উত্তৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা। 14. অসম ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? উত্তৰ 17 অক্টোবৰত অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়। 15 নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিয়ে লেডি ডায়েনা নাটৰ নাট্যৰূপ দিছিল? উত্তৰ সেৱাৱত বৰুৱা।